এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। এইটো মোৰ চেনেলত প্ৰথম ব্লগ হয়। আশা কৰোঁ সকলোৱে আদৰি ল'ব মোক। আজি নামঘৰত যাব ওলাইছোঁ। মাৰ ঘৰত আছোঁ আৰু ভাদ মাহ, তাতে নামঘৰত কেনেকৈনো নোযোৱাকৈ থাকোঁ কওকচোন। তাকে আজি নামঘৰত এপাক যাব ওলাইছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নামঘৰত কেনেকৈ সময়খিনি পাৰ কৰোঁ। তাকে ভাবি ভিডিঅ'টো বনালোঁ। আহকচোন নামঘৰত কি কৰোঁ আপোনালোকক দেখাওঁ। বাহঁতৰ লগত নামঘৰলৈ আহিলোঁ এতিয়া। এয়া বা, বৰ্তা আৰু এইফালে এজনী বা। এখন আমাৰ গাঁও হয়, সম্পূৰ্ণ গাঁৱৰ পৰিৱেশ। অলপ চলপ নাৰ্ভাছো হৈছোঁ, যিহেতুকে মোৰ প্ৰথম ভিডিঅ' হয়। ঘৰ পালোহি, নামঘৰত নাম গাই আছে আইসকলে। ভাদ মাহত কিয় সকলো নামঘৰতে গোটেই মাহজুৰি নাম কীৰ্তন কৰা হয় তাৰ বিষয়ে হয়তো বহুতেই জানে, তথাপিও মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ কিছু কথা, কিয় নাম প্ৰসংগ কৰা হয়। ভাদ মাহটোতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনা গুৰুৰে জন্মতিথিৰ লগতে মৃত্যুতিথিও পৰে। তাৰোপৰি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী এই মাহটোতে পৰে। সেয়েহে এই মাহটো এটা পবিত্ৰ মাহ বুলি ভবা হয় আৰু সকলো নামঘৰতে গোটেই মাহজুৰি নাম কীৰ্তন কৰা হয়। তাৰোপৰি এই মাহটো এনেকুৱা এটা মাহ, যিটো মাহ কৃষকসকল, ধৰি লৈছোঁ সকলো লোকে খেতি বাতি কৰি আজৰি হয় আৰু এই মাহটো অলপ সময় পায়। সেয়ে তেওঁলোকে উন্নতিৰ বাবে আৰু মনৰ কিছু পূৰ্তিৰ বাবে ভগৱানৰ গুণানুকীৰ্তন কৰে এই মাহজুৰি। সেয়ে এই মাহটোৰ তাৎপৰ্য। এইফালে নাম গাই আছে আৰু এইফালে নাচ নাচিছে হৈছে। আশা কৰোঁ সকলোৱে নাচি উপভোগ কৰি ভাল পাব পাৰিছে। এইফালে বৌয়ে চাহ বনাই আছে আৰু সমাগত হৈছে আৰু। আচলতে এইদৰে মই 5 বছৰৰ পাছত নামঘৰলৈ আহিছোঁ আৰু এনেকৈ নামঘৰলৈ আহিলে কিছুমান অতীতৰ স্মৃতি মনত পৰি যায়। সৰুকালত মাহঁতৰ লগত নামঘৰত আহি চাহ খোৱা, কিবা কিবি কৰা। চাহ দিলে এতিয়া। ঘৰলৈ আহি আছোঁ। নামঘৰত নাম শেষ হ'ল, ভাল লাগিল আজি। ঘৰ পাওঁ আৰু ঘৰ আহি পালোহি। আহি কাপোৰ কানি সলাই মেলি ল'লোঁ। মাও আহি পাইছেহি। ঘৰৰ কাম বনো অলপ আছেগৈ বাকী, যিহেতুকে নামঘৰলৈ যোৱা হ'ল। আবেলি কামবোৰ ৰৈ গৈছে। সেইফালে বৰমাহঁত গোটেই বহি আছে আৰু মা কলিজাত কাপোৰ কানিবোৰ সলাই আছে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আপোনালোকৰ ফিডবেকছবোৰ জনাব আৰু কেনেকুৱা কি ভিডিঅ' চাব বিচাৰে মোক জনাব। মই সেইবোৰ বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। মোৰ চেনেলটো যদি ভাল পায় ভিডিঅ'বোৰ চাই, তেন্তে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। নতুন ভিডিঅ'বোৰ তেতিয়াহে পাব আপোনালোকে। থেংক ইউ।